ঐ তই ভাতখিনি নাখালি যে গাহৰি মাংসখিনি ইমান ধুনীয়া বনিছে যা যা খাই আহিবি যা নেখাং কৈছোঁ নহয় মই নেখাঙেই ৱা আজি আকৌ তোৰ কি হ'ল চা তই হৈছ আমাৰ একমাত্ৰ সন্তান সৰুৰে পৰা যি লাগে কৈছ তাকেই দিছোঁ কিবা লাগে যদি ক মোৰ লগৰ ল'ৰা গোটেইবোৰে বিয়া পাতি সংসাৰ কৰিলে মোৰ কি মন নাযায় নেকি বিয়া পাতিবলৈ হে লগৰ ল'ৰাবোৰ আগত ওলাব নোৱাৰা হৈছোঁ এইকেইদিন একো বুজি নাপায় বৰলা বৰলা দেখিছনে বাৰু সিও মোক বৰলা বৰলা কৈ পলাব ধৰিছে তই হ'লে দেখা নাই মোক বিয়া পাতি দে কৈছোঁ নহয় মোক বিয়া পাতি দে মই নাজানো একো হেৰৌ এই বিয়া পাতি দিয়া ক'লে বিয়া পাতি দিব নোৱাৰি নহয় ছোৱালী তোৱালীও লাগিব তোৰ সেই কিবা বোলে গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই নেকি আছিলে এজনী সেইজনী এতিয়া সেই মদনৰ পুতেকৰ লগত পলাই গ'ল ঠিক আছে হ'ব বাৰু মই তোৰ কথাটো ভাবিম ভাবিলে নহ'ব মোক বিয়া পাতি দিবই লাগিব কৈ দিছোঁ মই ৰচোন ৰ ক'ত যাওঁ কেনিনো যাবি এনেই অকণমান ওলাই আহিছিলোঁ ঐ তোৰ সেই বিয়া পতাৰ কথাটো ক'লি নাই ঘৰত ক'লোঁ সেইটোৱে ভাবি চাম বুলি কৈছেহে কি বা কয় তোৰ লকডাউনৰ আগত বিয়া পতা নহয় আৰু হ'লগৈ আৰু তোৰ চা বিয়া পতাৰ পাছত আৰাম কি আমাৰ সেই বিয়া পতা মানুহকেইটাহে জানে মুখৰ আগত ভাত মুখৰ আগত পানী মূৰ বিষাইছে ক'লে মূৰ তোমাৰ কি মালিচ কৰি দিয়ে গা বিষাইছে ক'লে গা মালিচ কৰি দিয়ে কিমান যে মৰম কৰে কেলেনো এজনী বিয়া পাতিলোঁ জানো খুব কাম কৰে থাকে মোক এতিয়া নপতা হ'লে ঠিক আছে মই কৈছোঁ একদম স্বৰ্গত সুখ হয় একদম বিয়া পতাৰ পিছত পায় স্বৰ্গ সুখ পায় হয়নে অঁ আৰু এটা কথা গম পাইছ নাই তই এতিয়া যদি বিয়া নাপাত নহয় আৰু ছোৱালী নেপাৱ হৈ গ'ল আৰু তোৰ বৰলা হৈ মৰিবি তই ঐ তই কেনেকৈ ইমান ধুনীয়া এজনী পালি ক না কচোন ক না মানে এনেকুৱা হ'ল মই টিভিত বহি IPL চাই আছোঁ পটককৈ মন গ'ল নহয় বিয়া পাতিবলৈ ষ্টেটাছ এটা লগাই দিলোঁ বোলো বিয়া পাতিবলৈ মন গৈছে কোনে আহ তাৰপিছত ছোৱালীবোৰে যিটো মেছেজ কৰিছে অঁ চবেই মোলৈকে আহে তাৰপিছত সেই ধুনীয়া ধুনীয়া চাই পিনি ক'লোঁ আৰু বোলো তই কাইলৈ গধূলি ওলাই থাকিবি মই লৈ আনিমগৈ তাই ৰখি থাকিলে মই গৈ লৈ আনিলোগৈ আৰু এনেকৈ আমাৰ সেই বিয়াখন হ'লগৈ আৰু ময়ো সেনেকুৱাই কৰিব লাগিব তহঁতি বৰ দেই মই যাওঁ সৌৰভ সৌৰভ ঐ চাওঁ এইফালে আছোন এইফালে আকৌ মই নাজানো মোক বিয়া পাতি দে কৈছোঁ নহয় মোক বিয়া পাতি দে মই নাজানো দেই মোক বিয়া পাতি দে জল্দি তোক মই সেই কথা ক'বলৈতো মাতি আনিছোঁ সেই যে মদনৰ যে সৰু বাৰীটো দেখিছনে মই দেখিলোঁ নহয় তাৰ পিছপিনৰ পৰা একদম সুন্দৰী যুৱতী কৈছোঁ নহয় তোৰ বিয়া মই সেইজনী একদম ফিক্স কৰি থৈছোঁ একদম পুৰা এনেকৈ ফিক্স হৈ থাকিব মোৰ বিয়া হ'ব মোৰ বিয়া হ'ব মোৰ বিয়া হ'ব 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 ইমানকৈ তই ফূৰ্তি কৰিব নালাগে সেই তই কাইলৈ লগৰ কেইটামানক লৈ যাবি আৰু সেইজনী চাই থৈ আহিবি হ'ব অঁ
কইনা জনী হপায় দেখা নাই এই মদনৰ চচুবাৰী ঘৰ আগফালে হয় হয় হপায় অঁ সেইজনী হয় যা আকৌ মাতগে যা একো নহয় যা যা কি লাজ লাগে একো নহয় যা একো নহয় যা আকৌ মোৰ লাজ লাগে নহ'ব যা ঐ শুনাচোন মাক যে মই ভাল পাওঁ তোমাক আমাৰ দেউতাও পচন্দ কৰি থৈ গৈছে তুমি বোলে বিয়া হবানে কি সঁচা ময়ো তোমাক ভাল পাওঁ ময়ো বেয়া হ'ম তোমাৰ লগত ময়ো বিয়া হ'ম ময়ো হ'ম ঐ এইটো দেখোন কথা ঐ